বন্ধুসকল আজি আমি বনাম ভাত। ভাত বনাবলৈ আপোনালোকে জানেনে? ভাত বনাবলৈ কেতিয়াবা শিকিছেতো, জানিছেতো, ভাত বনাইছেতো আপোনালোকে। তো আমি আপোনালোকক ভাত বনাবলৈ শিকাম আজি। ভাত কেনেকৈ বনাই প্ৰথমতে এয়া চাওক। এয়া এনেকুৱা এটা চচপেন ল'ব। চচপেন লৈ পেলাই 1 টেমা চাউল দি দিব। যদি আপোনালোকৰ ঘৰত 10-20 জন মানুহ থাকে তেতিয়াহ'লে 1 টেমা চাউলে দিব। হৈ যাব। তো প্ৰথমতে মই আপোনাক কৈছিলোঁ যে 10-20 জন মানুহ যদি বেছি থাকে তেতিয়াহ'লে 1 টেমা চাউলে ল'ব, এনেকুৱা এটা চচত ল'ব। তাৰপিছত এনেকৈ ধুব, পানী দি একদম ধুনীয়াকৈ ধুব লাগিব কিন্তু দেই। কিন্তু ধুব লাগিব দেই, নুধুলে নহ'ব। ইয়াত বহুত কিবা কিবি থাকিব পাৰে, সাৰ, কেমিকেল। কাৰণ মই জানোমতে এইবিলাক চব কেমিকেল দি বনায়। অলপমান এনেকৈ পানী দিব। দি লৈ গেছত উঠাই দিব। চবতছে ফাৰ্ষ্টতে গেছটো এনেকৈ জ্বলাব। গেছত উঠাই পেলাই দি দিব। পাৰিলে ঢাকনা এখন মাৰি দিব, তেতিয়া সোনকালে সিজিব। গেছ কম খৰচ হ'ব। পাৰিলে ঢাকনা এখন দি দিব। তাৰপিছত আপোনালোকে হাগিবলৈ যাব। হাগি অহাৰ পিছত দেখিবা ভাত হৈ ৰেডি। এয়া এবাৰ দুবাৰ লৰাই দিব লাগে মাজে মাজে, নহ'লে তলত ধৰি যাব। এয়া চাওক, এবাৰ মুঠি অহাৰ পিছত এয়া বৃন্দাবন হৈ গ'ল। হৈ গ'ল ন? হৈ গ'ল। চেকি দিম এতিয়া। এনেকৈ ভাত চেকিম। অলপ টাইম গেছত উঠাই দিব। এই আমাৰ চাউল ভাত হৈ গ'ল। বৃন্দাবন হৈ গ'ল। বৃন্দাবন হৈ গ'ল। 2 মিনিটমান এনেকৈ ৰাখিব লাগিব।